নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰং টিভিত নতুনকৈ সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক, যাৰ নাম হৈছে চেগুন পাতৰ কুঁহি। বন্ধু বান্ধৱীসকল, এই চেগুন পাতৰ কুঁহি ধাৰাবাহিকখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উদয়ন দুৱৰা আৰু জনপ্ৰিয় অভিনেত্ৰী জুনু নাথে। ইয়াৰ উপৰিও বহুতো পুৰণি অভিনেতা অভিনেত্ৰীক আপোনালোকে দেখিবলৈ পাব এই চেগুন পাতৰ কুঁহি ধাৰাবাহিকখনত। বন্ধু বান্ধৱীসকল, এই ধাৰাবাহিকখন আপোনালোকে অহা 21 মাৰ্চৰ পৰা নিশা 8:30 বজাত উপভোগ কৰিবলৈ পাব ৰং চেনেলত। বন্ধু বান্ধৱীসকল, এই চেগুন পাতৰ কুঁহি ধাৰাবাহিকখন চাবলৈ আপোনালোকে কোনে কোনে আগ্ৰহী হৈ আছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।